ৰাতি 6-7 ঘণ্টা শোৱাৰ পিছতো কিয় ভাগৰুৱা লাগে? ৰাতিপুৱা কিয় বিছনাৰ পৰা একেবাৰে উঠিবলৈ মন নাযায়? ধৰক ৰাতি আপুনি 6-7 ঘণ্টা শুলে, কিন্তু ৰাতিপুৱা উঠি আকৌ কি হয় জানেনে? চকু মেলিবৰে মন নাযায়। আকৌ অলপ শুই লওঁ নেকি? গাটো গধুৰ, মূৰটো গধুৰ, একো কাম কৰিবলৈ মন নাযায়। আপোনাৰো বাৰু এনেকুৱা হয় নেকি? তেন্তে কথাটো কেৱল মোৰ শৰীৰটো দুৰ্বল বুলি এনেকৈ ভাবি এৰি নিদিব। কাৰণ কিমান ঘণ্টা শুলে, তাৰ লগতে কেনেকৈ শুলে, এইটোও বহু গুৰুত্বপূৰ্ণ। প্ৰথম কথা, 6-7 ঘণ্টা শোৱা মানে ভাল টোপনি নহয়। ধৰক আপুনি ৰাতি 10 বজাত বিচনাত গ'ল আৰু পুৱা 5-6 বজাত উঠিল। কাগজত হিচাপ কৰিলে 6 পৰা 7 ঘণ্টা। কিন্তু ৰাতিটোত যদি বাৰে বাৰে টোপনি ভাঙে, লৰচৰ কৰি থাকে, ভালকৈ গভীৰ টোপনি নহয়, তেন্তে পুৱা উঠি আপোনাৰ সতেজ নালাগিবও পাৰে বা আপোনাৰ পুৱাৰ ভাগত দেহ আৰু মন দুয়োটাই দুৰ্বল হ'ব পাৰে। সহজকৈ এনেকৈ ক'ব পাৰি যে বিচনাত 7 ঘণ্টা থকা আৰু ভালকৈ 7 ঘণ্টা শোৱা এই দুটা একে কথা নহয়। দ্বিতীয় কথা, শোৱাৰ সময়টো আপুনি সদায় সলনি কৰি থাকে নেকি? এদিন ৰাতি ধৰক 10 বজাত শুলে, আনদিনা 12 বজাত শুলে, কেতিয়াবা আকৌ ৰাতি 1 বাজিল, আজি অলপ কাম আছিল, কালি অলপ মোবাইল চালোঁ। এনেকৈ প্ৰতিদিনে শোৱাৰ সময় সলনি কৰি থাকিলে আপোনাৰ টোপনি যোৱাৰ স্বাভাৱিক ছন্দটো খেলিমেলি হ'ব পাৰে। সেয়ে চেষ্টা কৰক প্ৰায় একে সময়তে শুবলৈ আৰু একে সময়তে উঠিবলৈ। তৃতীয় কথা, আপুনি বাৰু বেছি নাক বজায় নেকি? এইটো কিন্তু অলপ গুৰুত্ব দি শুনিব। ঘৰত আপোনাৰ মানুহজনে বা মানুহজনীয়ে কয় নেকি, তুমি ৰাতি ইমান নাক বজোৱা যে মই ৰাতি ভালকৈ টোপনি যাব নোৱাৰোঁ? এই নাক বজাটো বহু মানুহৰে হয়। নাক বজোৱা মানে শ্লিপ এপনিয়া বুলি ক'ব নোৱাৰি, কিন্তু যদি খুব জোৰেৰে নাক বাজে, লগতে শুই থাকোঁতে মাজে মাজে উশাহ বন্ধ হোৱা যেন লাগে, তাৰপিছত হঠাৎ ডাঙৰকৈ উশাহ লোৱা দেখা যায়, ৰাতি বাৰে বাৰে টোপনি ভাঙে, দিনত বহি থাকোঁতে অত্যন্ত টোপনি আহে, তাৰ লগে লগে যদি নাক বজা হয়, তেন্তে শ্লিপ এপনিয়া নামৰ এটা সমস্যা থাকিব পাৰে। আৰু সেই সমস্যাটো চিকিৎসকৰ লগত শীঘ্ৰে আলোচনা কৰাটো উচিত। কাৰণ মানুহজন গোটেই ৰাতি শুই থাকে যেন লাগিলেও কিন্তু টোপনি বাৰে বাৰে ব্যাহত হৈ থাকিব পাৰে আৰু তাৰ ফলত পুৱা উঠি ভাগৰুৱা লাগিব পাৰে বা গোটেই দিনটো তেওঁ কামত মন নবহিব পাৰে বা অন্য মনস্কৰ হৈ থাকিব পাৰে। চতুৰ্থ কথা, শুবলৈ গৈ আপুনি বাৰু মোবাইলটো এৰিব নোৱাৰে নেকি? অলপ ৰিল চাই লওঁ, তাৰপিছত এটা ৰিলৰ পৰা 2টা, 2টাৰ পৰা 10টা, পিছত ঘূৰি চাই দেখিলে ইমান ৰাতি হ'ল নেকি? এইটো আমাৰ বহুতৰে অভ্যাস। শোৱাৰ আগতে মোবাইলত বহু সময় ব্যস্ত থাকিলে মগজুটো শান্ত হৈ টোপনিৰ বাবে সাজু হ'বলৈ সুবিধা নাপায়। সেয়েহে শোৱাৰ আধা ঘণ্টাৰ আগতে সকলোবিলাক ইলেক্ট্ৰনিক ডিভাইচৰ পৰা আঁতৰি আহক, মগজুটোক সম্পূৰ্ণ ঠাণ্ডা কৰি লাহেকৈ শুবলৈ যাওক। দেখিব তাৰপিছত আপুনি সহজতে টোপনি যাব পাৰিব। চাহ আৰু কফি, আমাৰ অসমত চাহ নোহোৱাকৈ দিনটো আৰম্ভই নহয়। কিন্তু সন্ধিয়াৰ পিছত বা ৰাতি বেছি চাহ কফি খোৱাৰ অভ্যাস থাকিলে কিছুমান মানুহৰ টোপনিত প্ৰভাৱ পৰিব পাৰে। সেয়েহে যদি আপুনি ৰাতি ভালকৈ টোপনি নোহোৱা মানুহ, তেতিয়াহ'লে সন্ধিয়াৰ পিছত চাহ কফিৰ পৰিমাণ অলপ লক্ষ্য কৰক আৰু এইবোৰ খোৱাটো কমাওক। এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোলৈ আহোঁ। যদি আপুনি নিয়মীয়াকৈ শুইও প্ৰতিদিনে ভাগৰুৱা অনুভৱ কৰে, দিনৰ ভাগত বাৰে বাৰে টোপনি আহে, খুব জোৰেৰে নাক বাজে, শুই থাকোঁতে উশাহ বন্ধ হোৱা বুলি ঘৰৰ মানুহে আপোনাক কয় বা এই সমস্যাটো বহুদিন ধৰি চলি আছে, তেনেহ'লে আপুনি মই অলপ দুৰ্বল হৈছোঁ বুলি ভাবি নাথাকিব। কেতিয়াবা টোপনিৰ সমস্যাৰ বাহিৰেও ৰক্তহীনতা, থাইৰয়ডৰ সমস্যা, কিছুমান ঔষধ, মানসিক চাপ বা অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ কাৰণেও সদায় এনেকুৱা ভাগৰুৱা অনুভৱ হৈ থাকিব পাৰে। সেয়েহে প্ৰয়োজন হ'লে চিকিৎসকৰ পৰামৰ্শ লওক আৰু লগতে এই সমস্যাটোৰ কাৰণে মোকো এবাৰ মনত পেলাবলৈ নাপাহৰিব। কাৰণ এই সমস্যাটো আমাৰ ওচৰত খুব সুন্দৰ চিকিৎসা আছে। শেষত এটা সৰু কাম কৰক, আজিৰ পৰা নিজৰ ওপৰত অলপ নজৰ ৰাখক। আপুনি কেতিয়া শুৱে? ৰাতি বাৰে বাৰে টোপনি ভাঙে নেকি? আপোনাৰ বেছি নাক বাজে নেকি? ঘৰৰ মানুহে শুই থকা অৱস্থাত আপোনাৰ উশাহ বন্ধ হোৱাৰ লক্ষ্য কৰিছে নেকি? শোৱাৰ আগতে কিমান সময় মোবাইল চায়? সন্ধিয়াৰ পিছত কিমান কফি আৰু চাহ খায়? এই সৰু সৰু কথাবোৰৰ উত্তৰেই হয়তো আপোনাৰ সমস্যাৰ কাৰণটো বিচাৰি উলিওৱাত সহায় কৰিব। আৰু এটা কথা মনত ৰাখিব, টোপনি মানে কেৱল চকু মুদি বিচনাত পৰি থকাই নহয়, শৰীৰ আৰু মগজু ভালদৰে বিশ্ৰাম পোৱাটোহে আচল কথা। আপোনাৰ ৰাতি শুই পুৱা উঠি ভাগৰুৱা যেন অনুভৱ হয় নেকি? তলত কমেণ্টত জনাব। আৰু এই ভিডিঅ'টো আপোনাৰ কোনো আপোন মানুহকো প্ৰয়োজন হ'ব পাৰে, তাৰ বাবে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভালে থাকক, সুস্থ থাকক। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিলৈ আহোঁ। জয় আই অসম।